Hey guys, welcome to my YouTube channel Rider N160. Good morning সকলোকে। আজি ৰাতিপুৱা পুৱাই গৈ আছোঁ আমি গান্ধী মণ্ডপলৈ। মই অকলে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম বাৰু, আপোনালোকে আগলৈকে চাই থাকিব। এইটো গান্ধী মণ্ডপৰ ওপৰত যোৱা টাইমত এইটো ৰাস্তাতে দেখাব, পুৰণা প্ৰাচীন কালৰ প্ৰাকৃতিক শিৱ বাবা মন্দিৰ। অকণমান পাহাৰৰ ওপৰত উঠিবলৈ এইখন ওপৰত পাহাৰ আছে আৰু তাতে মন্দিৰটো ধুনীয়া কৰি বনাইছে। আৰু এইপিনে অকণমান আৰু 1 কিলোমিটাৰমান গ'লে গান্ধী মণ্ডপৰ ওপৰত গৈ পাম। চাওকচোন এইবিলাক গছবিলাক উঘালিবলৈ ভয় লাগে, কেতিয়া উঘালি যায় তাৰ কোনো গেৰেণ্টি নাই, কাৰণ শিপাবিলাক ওলাই আছে। এয়া বহুত দিন পিছত গৈ আছোঁ গান্ধী মণ্ডপত ৰাতিপুৱা পুৱাই। ঠাণ্ডা ঠাণ্ডা বতৰটো খুবেই ভাল লাগি আছে। চাওক 1 কিলোমিটাৰমান আহিলোঁ আৰু 1 কিলোমিটাৰ আছে ওপৰত। গৈ আছোঁ আমি গান্ধী মণ্ডপৰ ওপৰলৈ। আজি বহুত দিন পিছত আহিলোঁ গান্ধী মণ্ডপত। এয়া চাওক ওপৰত পাহাৰ, গছবিলাক আছে আৰু এইপিনে ৰাস্তা বনাই দিছে ধুনীয়া কৰি গান্ধী মণ্ডপলৈ যোৱা। আৰু এইপিনে তলত যাব পাৰি। চিনাৰীটো চাওক না, কি মজা। এইটো এটা কুকুৰ জাগা দিছে ৰাস্তাত। ইয়াৰ পৰা আৰু 500 মিটাৰ আছে গান্ধী মণ্ডপত। চাওক এয়া চাওক আপোনালোকে গান্ধী মণ্ডপত যোৱা ওপৰত। আগতে ইয়াৰ পৰা উঠিলে ভিউ দেখা পাইছিল তলত, আজিকালি গছ গছনি ডাঙৰ হৈ গৈছে, সেইকাৰণে তলৰ ভিউটো পোৱা নাযায়। আগত গৈ দেখাই আছোঁ বাৰু। ইয়াৰ পৰা আগতে ভিউ দেখা পাইছিল তলৰ, বেষ্ট ভিউ। এতিয়া বাৰু দেখা নাপায়, চব গছ গছনি ডাঙৰ হৈ গ'ল ইপিনে। আৰু অকণমান আগত খোজকাঢ়ি আহিলে এনেকুৱা চেয়াৰ ৰাখি থোৱা আছে, আপোনালোকে বহি ৰেষ্ট কৰিব পাৰে, বন্ধুবৰ্গৰ সৈতে ইয়াতে কথা পাতিব পাৰে, বহি কিনে আড্ডা মাৰিব পাৰে। এয়া চাওক 1, 2, 3খন ৰখা আছে চকী। এনেকৈ আপোনালোকে বিচাৰিলে আহি এনেকৈ বহি অকণমান ৰেষ্ট কৰিব পাৰে আৰু লগৰ বন্ধুৰ সৈতেও আহি সময় কটাব পাৰে। ইয়াতে খুবেই ভাল প্লেচ গান্ধী মণ্ডপ। এয়া চাওক ইপিনে বগেনভেলিয়া ফুল ফুলি আছে আৰু ইপিনে চাওক প্ৰকাণ্ড প্ৰকাণ্ড গছ। সেয়া আমি আৰু 10-15 মিটাৰমান গ'লে গান্ধী মণ্ডপৰ গেটখন দেখা পাম, আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন গাইছ, কি লতা এইটো দেখাব চিনি পোৱা নাই মই, আপোনালোকে জানিলে কমেণ্টত জনাবচোন। খুবেই ভাল লাগিছে। আৰু এয়া মোৰ সন্মুখত গান্ধী মণ্ডপৰ গেট আৰু ওপৰত এটা কালী মন্দিৰ আছে, যিটো মই যোৱা নাই এদিনৰ ভিতৰলৈ। এদিন যাম টাইম ওলাই কেনে। আপোনালোক গান্ধী মণ্ডপৰ ভিউ দেখাই আছোঁ ভিতৰৰ পিনে। মই ভাবিছিলোঁ ভিতৰত সোমাব নিদিয়ে, কিন্তু ৰাতিপুৱা এণ্ট্ৰি দি দিয়ে। এইটো হ'ল কালী মন্দিৰ, অকণমান পাহাৰৰ ওপৰত। আমি এতিয়া আহি পালোঁ ফাইনেলি গান্ধী মণ্ডপ। এয়া হ'ল গান্ধী মণ্ডপ। এতিয়া ভিতৰলৈ গৈ আছোঁ, বহুত দিন পিছত আহিলোঁ। আপোনালোকে চাব পাৰে, এতিয়া ভিতৰত দৌৰিব পাৰে, আহি কেনে প্ৰেক্টিচ কৰিব পাৰে। পিনে গান্ধী মণ্ডপৰ ভিতৰত আপোনালোকে ৰাতিপুৱা আহি প্ৰেক্টিচ কৰিব পাৰে। মই ভিতৰলৈ আজি সোমাই আহিলোঁ, ভাবিছোঁ এই ৰাতিপুৱা ফ্ৰী এণ্ট্ৰি দিয়ে আৰু এইপিনে সকলোৱে প্ৰেক্টিচ কৰি আছে আৰু আপোনালোকক ভিউ দেখাই আছোঁ বাৰু গান্ধী মণ্ডপৰ। চাওক গাইছ, এনেকৈ চিৰি দি তল নামি গ'লে চেয়াৰ পোৱা যাব। আৰু এইপিনে জাতীয় পতাকা লগাই বহুত ডাঙৰ, চাওক কিমান ফুট হয় এইটো গম নাপাওঁ মই। আৰু এইটোৱে আছে গান্ধী মণ্ডপ।
আপোনালোকে ভিজিট কৰিব পাৰে। টিকেটৰ প্ৰাইচ 20 rupees লয়। ৰাতিপুৱা ফ্ৰী এণ্ট্ৰি হয়। এয়া চাওক, তলৰ পিনেও ভিউ আছে। এয়া মানুহে প্ৰেক্টিছ কৰি আছে। ইয়াতো ধুনীয়া কৰি সময় কটাব পাৰে। এয়া হ'ল গান্ধী মণ্ডপৰ পিছফালে, আৰু এইটো হ'ল জাতীয় পতাকা লগাই ওপৰত বহুতেই দীঘল। পিন্ধি তলত যাব পাৰে আপোনালোকে প্ৰেক্টিছ কৰিবলৈ। আপোনালোকে আহিব ৰাতিপুৱা প্ৰেক্টিছ কৰিবলৈ। ইয়াতে খুবেই ভাল হয় প্ৰেক্টিছ কৰিবলৈ, আৰু ফুৰিব আহিব পাৰে। ধুনীয়া প্লেচ হয়। এয়া আমি গান্ধী মণ্ডপৰ তলত গৈ আছোঁ এতিয়া। ইয়াৰ পৰা বাৰু ভিউ দেখা নাপায়, মই ওপৰত গৈ কিনে আপোনালোকক ভিউ দেখাই আছোঁ। তলত যাব পাৰে আপোনালোকে আৰু প্ৰেক্টিছ কৰিবলৈ। এয়া প্ৰেক্টিছ কৰি খটখটি আছে একবাৰ তললৈকে। এয়া চেয়াৰ ৰাখি দিছে, বহি কেনে আপোনালোকে ভিউ এনজয় কৰিব পাৰে ইয়াতে। আহক সকলোৱে এবাৰ ঘূৰি চাই যাওক আমাৰ গান্ধী বস্তিৰ ওচৰতে থকা গান্ধী মণ্ডপলৈ। খুবেই ভাল লাগিব আহিলে। চব ফটো উঠিবলৈ ধুনীয়া প্লেচ। আপোনালোকক বেষ্ট ভিউ এটা দেখুৱাই আছোঁ গাইছ। ইয়াতে বহি থাকিব পাৰে আপোনালোকে, বহি ভিউ চেক কৰিব পাৰে তলত গাইছ। গান্ধী মণ্ডপৰ পৰা জুম কৰি দেখাইছোঁ মই বাৰু। এয়া হ'ল গান্ধীৰ মূৰ্তি আছে এইপিনে। এইটো গান্ধী মণ্ডপ। ৰাতি লাইটিং হয় ইয়াতে বহুত ধুনীয়া ধুনীয়া। ইয়াতে বহি ৰেষ্ট কৰিব পাৰে আপোনালোকে। খুবেই ধুনীয়া প্লেচ হয়, আপোনালোকে আহিব। এতিয়া মৰ্ণিং বাজিছে আপোনাৰ 5:44, 5:44। ইয়াতে বহিছোঁ। এয়া হ'ল গান্ধী মণ্ডপৰ মহাত্মা গান্ধীৰ মূৰ্তি এতিয়া। আৰু এইপিনে আপোনালোকে চাব পাৰে গান্ধী মণ্ডপ। এইটোৱে হ'ল গান্ধী মণ্ডপ, গুৱাহাটী গান্ধী বস্তিত আছে পাহাৰৰ ওপৰত। গান্ধী মণ্ডপৰ অকণমান তলৰ পৰা নামি আহি ইয়াৰ পৰা সম্পূৰ্ণ ভিউ দেখা পায়। এয়া চাওক গাইছ, এয়া নেহেৰু ষ্টেডিয়ামৰ লাইটবিলাক। এতিয়া গান্ধী মণ্ডপৰ পৰা ওলাই আহিলোঁ আমি। ওলাই আহি কিনে ইয়াত তলত গৈ আছোঁ। বহুত মানুহ আহি আছে প্ৰেক্টিছ কৰিবলৈ। আপোনালোকে আহিব পাৰে ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা ফ্ৰী এণ্ট্ৰি হয়। ৰাতিপুৱা বহুত মানুহ আহি ইয়াতে ওপৰলৈ প্ৰেক্টিছ কৰিবলৈ। আপোনালোকে আহিব পাৰে। খুবেই ভাল প্লেচ হয়। আপোনাৰ তলৰ পৰা বেছি নহয়, 2 কিলোমিটাৰমান হয়। এয়া চাওক, মানুহ ওপৰলৈ গৈ আছে আৰু বহুতখিনি আছিলে। ভিডিঅ' বাৰু নকৰিলোঁ, কিবা বেয়া পাব পাৰে। প্ৰেক্টিছ কৰিব আহিছে যিহেতু সকলোৱে। সেইপিনে চাওক, ওপৰৰ পিনে বহুত ডাঙৰ ডাঙৰ গছ, আৰু পাহাৰৰ মাজেদি কাটি বনোৱা হৈছে এই ৰাস্তাটো গান্ধী মণ্ডপৰ ওপৰলৈ যোৱা। ভিতৰত এতিয়া তলৰ ভিউটো আগতে ধুনীয়াকৈ দেখা পাইছিলে ওপৰৰ পৰা। গান্ধী মণ্ডপৰ তলৰ যিবিলাক এইপিনে ভিউ আছে, এতিয়া গছ গছনিৰ কাৰণে দেখা নাপায়। এতিয়া গছ গছনিবিলাক অলপ ডাঙৰ হৈছে, সেইকাৰণে তলৰ ভিউটো দেখা নাপায়। মই আগতেও আহিছিলোঁ, আগতে অলপ ভাল আছিলে। এতিয়া অকণমান, এতিয়াও ভালে আছে, বাট গছ গছনিকেইটা অকণমান দীঘল হৈ গৈছে। সেইকাৰণে আপোনালোকে তলৰ ভিউটো অকণমান কম পাব। বাট ভিতৰত খুবেই ধুনীয়া পৰিৱেশ। ফুল গছ গছনি ৰুই থৈছে ধুনীয়া কৰি। আৰু সন্ধিয়া আহিলে আপোনালোকে লাইটিং দেখা পাব, পূৰা লাইটিং কৰা হয় ভিতৰত।
আগত ইয়াৰ পৰা তলৰ ভিউ দেখা পাইছিল, বাট এতিয়া গছ ডাঙৰ হোৱাৰ কাৰণে দেখা নাপায়। তো এয়া আছিলে গান্ধী বস্তিৰ গান্ধী মণ্ডপ। আপোনালোকক দেখালোঁ মই সম্পূৰ্ণখিনি ভিডিঅ' যিখিনি পাৰোঁ। ভিতৰলৈ গৈ ক'ত কি আছে, ভিউ কেনেকুৱা, বহা চেয়াৰ আছে নাই, প্লেচ আছে নাই, ধুনীয়া সকলো সম্পূৰ্ণ দেখালোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।